নমস্কাৰ বন্ধুসকল, এটি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছিলোঁ আইতাহঁতৰ ঘৰলৈ। এজনী মোৰ আইতা, এইটো মোৰ ককা। আৰু আজি আমি আইতাহঁতৰ ঘৰৰ পৰা যাম চিউচা। ব'লক আপোনালোককো দেখাম। আমি ওলালো চিউচা অভিমুখে। লগতে গৈ আছে পাপলু দাদা, জেঠাই জেঠু, মৰিবা ভাইটি আৰু জেঠাই জেঠু। ড্ৰাইভিং কৰিছে বেছিকৈ বাইক চলাইছে আজি পিছফালে আমাৰ পাৰ্টি আহি আছে আজি মিস্ত্ৰীয়ে চলাইছে বাইক চলাব পৰা হৈ গৈছে ৰাস্তাত দেখিলো মোৰ সমনীয়া ছোৱালী কেইজনীমানে কিবা কৰি আছে। ওচৰত গৈ পেলাই দেখিলো তেওঁলোক নেপালী জনগোষ্ঠী। তেওঁলোকে নাচি আছিলে দেউচী নৃত্য। এয়া আপোনালোকে চাব পাৰিছে দেউচী নৃত্য। দেউচী ভৈলী চাই পেলাই আমি উভতিলো আইতাহঁতৰ ঘৰৰ ফালে। আমাৰ চিউচা যোৱা নহ'লে কিহৰ কাৰণে ৰাস্তাটো বহুত বেয়া আছিলে আৰু ধূলিও আছিলে। এয়া আপোনালোকে চাব পাৰিছে আমি এয়া ফটো উঠি আছো। এয়া চাওক আমাৰ গোটেই গ্ৰুপে চবে নিজৰ নিজৰ ফটো চাই আছে আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি দিব এইটো আমাৰ গুডলুং ভাই এইটো ছাবস্ক্ৰাইব কৰি দিব মিস্ত্ৰী আনি এইটো ছাবস্ক্ৰাইব কৰি দিব চব ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো আমাৰ পাপলু দাদাকো ছাবস্ক্ৰাইব কৰি দিব এইটো পাপলু দাদা। আঘোণৰ পথাৰৰ সোণ বৰণীয়াবোৰ ইমান যে ধুনীয়া, বেলি পৰিবই হ'ল। পশ্চিমৰ আকাশৰ পৰা অহা ৰান্ধনী বেলিটোৱে ধানবোৰৰ সোণত সুৱগা চৰাইছে। সঁচাকে এনেকুৱা বতৰত গাঁৱলৈ যাবলৈ বহুত ধুনীয়া লাগে। মোৰ ভিডিঅ' চাই থকা সকলোকে ধন্যবাদ জনাইছোঁ আৰু যোনে যোনে নিউ আহিছে আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। এতিয়া কাৰণে বাই বাই।